বছ ঠিক আছে এখন গাঁৱলৈ আহিলো যেতিয়া 2-4টা ল'ৰা নিনিয়াকে ইয়াৰ পৰা উভতি নাযাওঁ ৰকি ঠিক আছে তোৰ লগত বলি আছে নহয় আজি কিন্তু যেনে তেনে কামটো হ'বই লাগিব বছ বলি মোৰ লগতে আছে আমি দুটা আজি কামটো সাকসেছ কৰিমেই সেইটোৱে লাগে মোক আজি কিন্তু ৰাতিৰ ভিতৰত তহঁতৰ এই কামটো হ'বই লাগিব এতিয়া হ'ব দে কামত ধৰ তহঁতি ঠিক আছে বছ ৰকি ভাই কি ক'লে বছে আজিৰ ভিতৰত বছে যেনে তেনে কামটো কৰিবলৈ কৈছে যাওঁ তেন্তে ব'লো ৰকি ভাই গাড়ী ল বৈ তই আকৌ সোনকালে আমি ৰৈ আছো নহয় বাহিৰত আহিছে নাই সেইটো আহিছে আহিলো বল ব'ল ব'ল বোলো তই ভগা চিগা বিকি পালি কেইটকা 50 টকা পালো মজা আইচক্ৰীম খাই পইচা থাকি যাব এতিয়া সোনকালে যাওঁ ব'ল বলি সেইকেইটা আহি আছে ৰখাই দেখি দে থামৰা তই আকৌ গাড়ী বহি থাকিব নালাগে ওলাই ভাইটি ক'ত যোৱা তোমালোক ক'তো নাযাওঁ আমি ওচৰৰ দোকানখনৰ পৰা আহোঁ তোমালোকে দোকানৰ পৰা কি আনিবলৈ যোৱা পিছে আপোনালোক কোন হয় আপোনালোকক কিয় লাগে আমি দোকানলৈ কেলৈ যাওঁ মানে আমিও যে দোকানী যে সেইটো কাৰণে সুধিছো ভাইটি আমি মানে দোকানী মানুহ আকৌ সেইকাৰণে তোমালোকক সুধিছো তোমালোকে কি আনাগে দোকানৰ পৰা সেইটো কথা মানে আমি আইচক্ৰীম খাবলৈ যাওঁ দোকানলৈ ভাইটি মজা মজা আইচক্ৰীম বেপাৰী আমিও আইচক্ৰীম বেপাৰীহে ভাইটি কম দামতে আমাৰ ওচৰত ভাল ভাল আইচক্ৰীম পাবা তোমালোকে ভাইটি আমাৰ দোকানত আইচক্ৰীম খাবা যদি ব'লা আমাৰ লগত দাদা ধন্যবাদ কোৱাৰ কাৰণে কিন্তু আমাক নালাগে আমাৰ ওচৰৰ দোকানখনত আইচক্ৰীম পায় আমাৰ মানে ওচৰৰ দোকানখনৰ আইচক্ৰীম পায়ে মানে সেইটো কাৰণে আমি আপোনালোকৰ দোকানলৈ নাযাওঁ বেয়া নাপাব দেই নাই নহ'ব তোমালোক আমাৰ লগত যাবই লাগিব আমি কেলৈ যাব আপোনালোকৰ লগত আমি নাযাওঁ আমি আইচক্ৰীম নাখাওঁ ভাইটি এবাৰ লাষ্ট বাৰৰ কাৰণে সুধিছো আইচক্ৰীম খাবলৈ তোমালোক যাবা নে নোযোৱা আমাৰ লগত তোমালোকে যাম বুলি কৈ দিয়া নহ'লে তোমালোকৰ কিন্তু বিপদ আছে ভলো এইকেইটা বলিয়া যেন পাইছো পলাই ইয়াৰ পৰা বলি এইটো দাঙি লৈ আহ এইটো পৰিলে ইয়াক তুলি ল ৰকি ভাই এইটো গ'ল ধৰক তাক পলাই গ'ল এইটো বল সোনকালে এইটো লৈ বল বৰ গধুৰ এডাল তই পিছে কি খাবি চাহ খাবি নে ভাত খাবি এইটো ক ধনেশ্বৰ দাইটি মই একো নাখাওঁ মই এফালে যাবলগীয়াও আছে মই যাওঁৱেই এই ৰাতিপুৱাইনো তই ক'ত কি কৰিবলৈ যাওঁ ধনেশ্বৰ দাইটি ঘৰত আছেনে বছকি বোলে কোন সেইটো ধনেশ্বৰ দাইটি সেইটো আমাৰ গাঁৱৰ মলুৱা যেন লাগিছে ব'লকচোন ব'লক কি হ'ল চাওঁগে বাহিৰত গৈ কি বা হ'ল এতিয়া কি হ'ল দুটা গুণ্ডা তিলৰ আৰু ভলক তাত মাৰি পিনি গাড়ী তুলি লৈ গুচি গ'ল মোকো মাৰিবলৈ খেদি আহিছিলে কি ক'ৰ তাত আৰু ক'ৰ গুণ্ডা মই নাজানো ক'ৰ গুণ্ডা এই তিনিআলিতে ভলৰ আৰু তিলৰ গাড়ী তুলি লৈ গুচি গ'ল ক'ৰ গুণ্ডা ওলালে এইকেইটা এই ধনেশ্বৰ থাকোঁতে এই গাঁৱত গুণ্ডা ওলাইছে তই উঠ মলোৱা এই ধনেশ্বৰে গুণ্ডাক গৰু মৰিয়াই দিব জয় মহাকালী বোলে যা তোৰ গাড়ীখন উলিয়াই লৈ আনগে আজি গুণ্ডা ফিনিছ ইণ্ডিয়া লিমিটেড গুণ্ডাকেইটা এইখিতে ৰৈ আছিলে শুনি এইখি পাই তেহেঁতক তুলি লৈ গুচল গাড়ীত এই ধনেশ্বৰ থাকোঁতে এইখি গুণ্ডা পালেহি কেনেকে বল বেছি দূৰ পোৱাগে নাই বল বোলে জলদি বল গছকি দে জয় মহাকালী আজ ধনেশ্বৰ চুন চুন কে বদলা লেগা চল বছ আমি পালোহি আপুনি আহক গুড মই গৈ আছো তই টেনশ্যন নলবি তোক মই ভাল বস্তু দি আছো থেংক ইউ বছ আপুনি আহি যাওক ৰকি ভাই এবাৰ থৈ আহিলো যায় নে ভিতৰলৈ বৈ বছ আহি আছে ধনেশ্বৰ দাদি সেইখন চাওক সেইখন গাড়ী এইখনেদি গাড়ী ৰখা বলেন গাড়ী আছে যেতিয়া ইয়াতে আছে হেঁতি বল ভিতৰলৈ দাইটি আজি কিন্তু এইকেইটা গুণ্ডা মোৰ হাতৰ পৰা বাচি যাব নোৱাৰে বৈ এতিয়া জয় মা কালী বলি ইহঁতি বেহুচ হৈ আছে এতিয়াও ইহঁতি সাৰ পোৱাৰ আগতে হাত দুইখন বান্ধি ল'বি ইহঁতৰ ঠিক আছে ৰকি ভাই হৈ যাব আৰু বছ অহাৰ পিছত ইহঁতক চাপ্লাই দিবলৈ পেকেট কৰিবি ओके रॉकी भाई ये बलि पैसे के लिए सब कुछ करेगा शाबाश ওৰাটি বাহিৰটো দেখিবলৈ যেনেকা ধুনীয়া ভিতৰটো তাতকৈ ভয়ানকচোন ধুনীয়া হওক বা ভয়ানকেই হওক এই ধনেশ্বৰ কবি ঝুকেগা নেহি কি হ'ল ভেবা লাগি চাই দিলি যে নাই একো নাই হোৱা পিছে কোনফালে যাব এতিয়া এইফালেচোন দেখাত বন্ধ সেইফালে কৰিডৰ ফালে যাওঁচোন বল বলক
বছ এনেকৈ যদি আমি সদায় কিডনেপ কৰি থাকিবলৈ পাওঁ আমি চোন বহুত ধনী হৈ যাম और तू इसे भी एक दिन मैं बनूंगा करोड़पति। बस धनेश्वर इज बैक এই পোৱালিটো মানে তহঁতক ইয়ালৈ লৈ আনিছে। ভালেই কৰিলি ইয়ালৈ আহিলি, মাৰ খাবি এতিয়া। भारत माता की कसम एहती आगे फिनिश বলি या आयो या आयो बोलो इस बार तू ए धर 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 ए उठे गोपाय उठ ओए मलुआ तय हेता किता उठवा व्यवस्था कर মই ইটুক জানি মাই থৈ আহো এই বুঢ়াটো বৰ বেলেগ বস্তু দেই, বৰ খাটাৰমান দিয়ে। বনোৱাই ভাল মই। ओए कत पलाছ ৰ ছালা ভয়ত পলাছ এতিয়া ओ বই 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 হেতু পলালে বই ओ বলেন কি থন থনকে চাই আছ গাইটো উঠাই বই আক্রমণ ওরাদি এটা রাস্তা আছে আধৰি ঢংগে নহলে বল বই বই মুঠতে যিকোনো পকালে ইয়াক ধৰিব লাগে বলেন একদম ধুনীয়া জেগাত ৰখাই দিলি হেইটি আহি আছে আহক গাইটি একদম জমৰ ওচৰলৈকে আহি আছে ঐ আহিলা 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 তাৰ পিছলৈ কা ওরাদি ভালকে ইয়া খাইছো আমি কোন আছো আমি এটা বৰ্তমান এই গুণ্ডাকেইটা ঘৰত আছো তহঁতক বচাবলৈ ধনেশ্বৰ দাইটি আহি এনেকুৱা উৰি উৰি মাৰিলেও কি কবি আৰু বেলেগ ভাল লাগিলে এনে মাৰণ দিলেও সাউথৰ চিনেমাটো তেনেকে মাৰণ নিদিয়ে বেলেগ ভাল লাগিলে আজি গুণ্ডাকেইটাক মাৰিলে মানে গুণ্ডাকেইটা মাৰোতে মাৰিলে এটাটো পৰি আছে আৰু সিটো মাৰণ দেখি ভয়তে পলালে তাৰ পিছে পিছে দাইটি এটা খেদি গৈছে আমিও যাম বল যাওঁ তেন্তে বল দাইটি মাৰণটোকে চামগে আয়া 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 ওরা যাও নামাইব মই থাকিব নহলে নমৰে এইটো বন্ধ কৰি দিয় ইয়াক আৰু মাৰিব লাগিব আয়া ওরা যাও নামাইব এইটো যিহে অৱস্থা হৈছে এইটো আৰু বহুত দেৰি জীয়াই নাথাকে এৰিবলৈ মন নাই যোৱা কিডনেপ কৰে সি এই ধনেশ্বৰ থাকোতে কিডনেপ কৰে দাইদেউ আৰু মই কিডনেপ নকৰো, আপুনি মোক এৰি দিয়ক, মই মৰিম এতিয়া নহলে। ঠিক আছে কিডনেপ নকৰো বুলি কৈছ যেতিয়া কিন্তু এটা কথা মনত ৰাখিবি এই ধনেশ্বৰ ওৱান মেন আৰ্মি হয় তহঁতৰ শুদ্ধ গোষ্ঠী এক কৰিম মই ধনেশ্বৰ কবি ঝুকেগা नहीं झुकाएगा साला